Good morning everyone. শুই উঠি অৱস্থা এয়া এফালে চোৱা টোপনি নাই ভঙা দেই চাই দিয়া এফালে গা চা ধুই মেলি আজৰি হ'লোঁ 8:30 বাজিলে এফালে মই কিবা এটা বনাই আছোঁ ব্ৰেকফাষ্ট এফালে সোণমণিও উঠিলে চৰাই দেখাবলৈ কাৰণে পাছফালে লৈ আহিছোঁ সোণমণি চবকে গুড মৰ্ণিং বুলি কোৱা আকৌ নহ'লে তোমাক বেয়াই পাই যাব এই শুই উঠাৰ পাছত মুখখন এনেকুৱা হৈ থাকে লাজ কৰিছে দেই আমাৰ ল'ৰাটোৱে ঠিক আছে আহক দিনটো আজি আৰম্ভ কৰোঁ কোচত লৈ লৈ মই বনাই আছোঁ মেগী আৰু মানুহজনে আনিছে কি আনিছে দেখাই দিয়া এবাৰ দেখাই দিয়া সৰু মাছ সোণমণি চোৱা এফালে চোৱা চাই দিয়াচোন এফালে এবাৰ আমাৰ সোণমণি শুই উঠাৰ পাছত এনেকুৱা অৱস্থা হৈ থাকে বহুত দেৰিলৈ মান আৰু এতিয়া মই যাম আজি সোণমণিকো নিনো আৰু দেউতাকৰ লগতো নাযাওঁ সুস্মিতা আৰু মই যাম সোণমণি ৰ'ব কথাটো কৈ লওঁ আকৌ আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ নহয় চাকি দিবলৈ শিৱ মন্দিৰত ওচৰত যে মন্দিৰভাগ আছে এদিন মই দেখাইছিলোঁ ন এটা ব্লগত তালৈকে যাম বুলি ভাবিছোঁ আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ সকলোকে শাওণ মাহৰ প্ৰতিটো সোমবাৰ মানে প্ৰতিটো মাহৰ প্ৰতিটো দিনৰে সকলোকে শুভেচ্ছা থাকিল মনৰ কামনাবোৰ যেন সকলোৰে পূৰ্ণ হওক আৰু ছোৱালী কালৰ পৰাই শাওণ মাহটো মানিছিলোঁ আৰু সোমবাৰ ব্ৰতো কৰিছিলোঁ দেই সুস্মিতা আৰু মই আজি খোজকাঢ়ি যাম খোজকাঢ়ি গৈ চাকিগছ দিম আগতে যোৰহাটত থাকোঁতে কি হয় মানে বিয়া হোৱাৰ আগত কৈছোঁ লগৰজনীৰ লগত আমি খোজকাঢ়ি দেৱাললৈ যাওঁ বুঢ়ীগোসানী দেৱাললৈ খোজকাঢ়ি চাকিগছ দিওঁ কষ্ট কৰোঁ আজিও কৰিম সুস্মিতা আহি ৰেডি ইয়াত তালি টোপোলা বান্ধি লৈছোঁ কলপাত চাকি ল'বগৈ লাগিব দোকানত তামোল পাণ ল'ব লাগিব চাকি তামোল পাণ ল'মগৈ আমি দুজনী তামোল পাণ ল'বৰ কাৰণে আগৰ দোকানখনত তামোল পাণ নাই এইখন দোকান এইটো হেৰি পাত আকৌ ধতুৰা পাত এইটোকে দিম আমি বেলপাতৰ সলনি মন্দিৰৰ পৰা আহি পাই গ'লোহি দেই এনেকুৱা গৰম কথাটো হ'ল কি যে এতিয়া যে মই গ'লোঁ ইমান ৰ'দত আৰু কৈছে ন খোজকাঢ়ি গৈছোঁ খোজকাঢ়ি আহিছোঁ ওচৰতে হ'লেও যি নহওক আৰু ছাতিও নিয়া নাই এইফালে মোৰ ৰ'দ গ'লোঁ আৰু এতিয়া যে আহিলোঁ নিজকে আইনাখন চাইছোঁ হে ভগৱান কেনেকুৱা অৱস্থা হৈ আহিছে আৰু ছানস্ক্ৰীণটো লগাই অহাৰ পিছত আপোনালোকৰ কেনেকুৱা অনুভৱ হয় নাজানো মোৰ কিন্তু মানে লগাওঁ আৰু কাৰণ প্ৰটেকশ্যনৰ কাৰণে লগাবই লাগিব আহি পেলাই মুখখন ইমান ক'লা দেখোঁ মা আগতে ধূলি বালিবোৰ মোৰ স্কিনতে সোমাই গ'ল নেকি কেনেকুৱা লাগে আৰু সেইকাৰণে মই আহি পেলাই পানীৰে মুখখন নুধোঁ আৰু মই এটা কথা কওঁ মই ফেচ ৱাছ মানে কেতিয়াও আগতেও কৰা নাই আৰু মই নকৰোঁ যিটো মই চাবোন গা ধুবলৈ ব্যৱহাৰ কৰোঁ মই সেইটো মুখতেই ইউজ কৰোঁ মুখতো মানে মই চাবোনে ব্যৱহাৰ কৰোঁ আৰু এতিয়া যে মই আহিলোঁ এতিয়া মই পানীও নলগাওঁ চাবোনো নলগাওঁ মই মুখখন কেনেধৰণে চাফা কৰিম মই অকণমানকৈ দেখাই দিছোঁ দেই মই মুখখন চাফা কৰিম বেবী ৱাইপছ দি দেখিছেনে মানে মই ফেচ ৱাছ ক্লিনজাৰ চবতকৈ বেষ্ট মই এই বেবী ৱাইপছখন পাওঁ ইমানেই ধুনীয়াকৈ মুখখন ক্লিন কৰে আপোনালোকে ব্যৱহাৰ কৰে নে নকৰে নাজানো মই কিন্তু খুবেই ভাল পাওঁ ধৰি মই প্ৰথমতে লিপষ্টিকখিনি আঁতৰাওঁ মেট লিপষ্টিক লগাইছোঁ চাওক তথাপিতো এবাৰতে আঁতৰি গৈছে মই এইটো চাইড ল'ম প্ৰথমতে মই চকুৰ গুৰিৰ পৰাই ষ্টাৰ্ট কৰোঁ চকুৰ গুৰিখিনি সদায় বহুত চেঞ্চিটিভ হয় তো লাহেকৈ ৱাও নিজকে ইমান ফ্ৰেছ লাগিছে চুই ভাল লাগিছে ঠাণ্ডা অনুভৱ কৰিছোঁ ইমান ভাল লাগিছে নহয়
এইটোৱে মোৰ প্ৰচেছ। আৰু গৰম দিনত মই ঠাণ্ডা দিনতো অকণমান ছানস্ক্ৰীন ইউজ কৰোঁ বাৰু। আৰু গৰম দিনত এনেকৈ যদি মই ওলাই যাওঁ, ৰ'দত ওলাই যাওঁ, তেনেকৈ আহি পেলাই মই ডাইৰেক্ট পানী ব্যৱহাৰ নকৰোঁ, মই বেবী ৱাইপছ দিয়ে মুখখন চাফা কৰোঁ। আৰু তাৰপাছত 5 মিনিটমান সময় মানে মুখখন ৰেষ্ট দিওঁ। তাৰপাছত 5 মিনিটমান সময় মুখখন ৰেষ্ট দিলোঁ। তাৰপাছত জাষ্ট অকণমান, ইমান গৰমত মইশ্চাৰাইজাৰ ইমান পচিবল নহয় লগোৱা, তথাপিতো জাষ্ট অকণমান মোৰ ইমান টিকলি এটা বিউটি টিপছ দেই। আৰু ঠিক আছে, এতিয়া এই দুজনী চোৱা টিকলি ইমান মৰম লগা। আমাৰ সোণমণি পাত নাই, সোণমণিৰ লগত খেলিবলৈ আহিছে। ধুনুনেও খেলি আছিলে, ধুনুক এতিয়া গা ধুবলৈ গৈছে। ব্ৰেকফাষ্ট বনাইছিলোঁ যে মেগী খাই চবেই ভাল পায়। খাবলৈ কেনেকুৱা হৈছে বাৰু? বাহ চুপাৰ। এতিয়া ভাত বনাবগৈ লাগিব আৰু সৰু মাছ আনিছিলে ন, সেয়াই আজি কিবা এটা বনাম, দেখাম বাৰু দেই, থাকিব দিনটোৰ লগত। এতিয়া মই ভাত বনোৱাৰ মাজতে টিকলাকেইটা খেলি আছোঁ ন, মই কি ইহঁতক খুৱাম এতিয়া চাব দেই। ইমান ডাঙৰ তিয়ঁহটো, তিয়ঁহ খালে গৰমত খুবেই ভাল। এতিয়া কাটি সিহঁতক খাবলৈ দিম। বাপৰে, এইটো যে বহুত ডাঙৰ তিয়ঁহ, কেতিয়া জানো খাবলৈ ভাল হ'ব। সৰু ল'ৰা ছোৱালীয়ে ফ্ৰুটছ কিন্তু পূৰা খাব লাগে দেই। আজি বেলেগ নায়েই, তিয়ঁহ আছে আৰু একদম গৰম উঠা বস্তু এটা আছে, কঁঠাল। ক'তনো খাব সিহঁতি কঁঠাল, তিয়ঁহকে খাওঁ আজি। হে ভগৱান, ইহঁতি কেনেকৈ বহি আছে চাওকচোন গোটেইকেইটা। কিমান টেষ্টি টেষ্টি তিয়ঁহ, এতিয়া মই সিহঁতক খাবলৈ দিম। আমি এতিয়া কি খাম? কি হয় এইটো? কুকুম্বাৰ খাম। আহা চব আহা, খাম আহা। ভাল লাগিছে নাই খাবলৈ? সৰু ল'ৰা ছোৱালীৰ লগত দিনটো থাকিব, উৎপাতো কৰে দেই মাজে মাজে। মাথা ঘোলা কৰি দিয়ে। খোৱাহি আকৌ, শুনিছা নাই? তোমালোকে ভিডিঅ'বোৰ চোৱা নাই বাৰু আণ্টিয়ে যে বনায়? বহুত ভাল লাগে। আৰু গাইছ, আপোনালোকক যদি আণ্টিৰ চেনেলটো ভাল লাগে, তেতিয়াহ'লে মানে কি ভিডিঅ'বোৰ ভাল লাগে, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব চব লাইক আৰু কি কৰিব? ইমান ধুনীয়াকৈ কৈছা। কোৱাচোন কোৱা, কি কৰিব? আজি চেনেলটো কি কৰিব লাগিব? কৈ দিয়া। সিহঁতক মই এইবোৰ খুৱাই বুৱাই ঘোচ দিছোঁ। কাপোৰ ধুলে? ভিডিঅ' কৰি আছা নি? কাপোৰ মেলি আছোঁ। মন্দিৰলৈ যে গৈছিলোঁ, ৰ'দত নোলাবা যোৱা। বাপৰে, ইমান গৰম আজি, অৱস্থা বেয়া হৈ যাব। মই আজি এটা বস্তু দেখাম বুলি ভাবিছোঁ, মানে বস্তু এটা বনাম বুলি ভাবিছোঁ। তাকে ভাবিছোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। বস্তুটো হৈছে এইটো, দেখিছে নহয়, পকা ভাতকেৰেলা। প্ৰথমে মই ভাতকেৰেলাকেইটা বইল কৰি ল'লোঁ আৰু লগতে 2টা আলু বইল কৰি লৈছিলোঁ। আৰু ভাতকেৰেলাৰ ভিতৰত যোনখিনি গুটি আছে সেইখিনি মই লাহেকৈ চামুচেৰে আঁতৰাই ল'লোঁ, যাতে মই ভিতৰত আলুৰ লগত যোনখিনি মই পেষ্ট বনাইছিলোঁ সেইখিনি ভিতৰত ভৰাব পাৰোঁ। আৰু আলুৰ লগত মই দিছিলোঁ পিঁয়াজ, নিমখ, হালধি গুড়ি আৰু চাট মছলা আৰু ধনিয়া পাউডাৰ, সেইকেইটাই দিছিলোঁ। আৰু চাওকচোন, সেয়া ভিতৰত ভৰাই ময়দাৰ লগত সানি মই ফ্ৰাই কৰি দিলোঁ। এয়া হৈ আছে, এয়া ভাতকেৰেলাৰ পোৰকেইটা ৰেডি। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ, ইমানো খাই চোৱা নাই যেন লাগিছে। এতিয়া ফ্ৰাই কৰিম মাছকেইটা। আমি দুজনে ভাত খাই আছোঁ, পকাতে বহি খাই দিছোঁ আৰু ইমান গৰম। এভৰিৱান, এতিয়া প্ৰায় সন্ধিয়াই হ'বলৈ হ'ল আৰু ভাবিছোঁ আজি ভ্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ। যিখিনি দিনত কৰিলোঁ সেইখিনি সকলোখিনি আজি অকণমানিকেইটাৰ লগত কি কৰিলোঁ, খেলিলোঁ মেলিলোঁ, সেইখিনি গোটেইখিনি শ্বেয়াৰ কৰিলোঁ। আৰু আজি মানে কি হৈছে, বেছি গৰম নহয় জানো, মোৰ ইমান মূৰ বিষাইছে নহয়, পাছবেলাৰ পৰা 3টা-4টামান বজাৰ পৰা একদম দুইফালে টাং ঘণ্টা বাজি আছে। আৰু সেইটো কাৰণে ভাবিছোঁ আজি ভ্লগটো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে সামৰোঁ বুলি ভাবিছোঁ।
আৰু চাওকচোন মই এতিয়া চবচে মেইন কামটো আছে এক বিচনা কাপোৰ লৈ মই বহি লৈছোঁ মানে সোণমণি আজি শুলে প্ৰায় 2:30মান বজাত শুলে এতিয়া উঠা নাই সি শুই থাকোঁতে মই এইখিনি কাপোৰ জাপি ল'ম সেইটো মোৰ বৰ ডাঙৰ কাম মানে কি হয় সি সাৰ পাই থাকোঁতে যদি মই কৰোঁ না মই জাপো সি পেলাই তাতকৈ সি শুওঁতে জপাই ভাল আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড প্লিজ আকৌ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টংকৈ বজাই অল কৰি দিব যাতে মোৰ ন'টিফিকেশ্যনসমূহ পাই থাকে অ'কে বাই বাই টাটা